নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোকৰ সকলোৰে ভালে থাকক সদায়। আজি বনাব লৈছো সজনাৰ পাতৰ সৈতে দাইল। পাঁচফোৰণ লৈছো, দুটা শুকান জলকীয়া, পিয়াজ এটা কাটি ৰাখিছো, বিলাহী এটা কাটি লৈছো আৰু আলু এটা কাটি লৈছো। এফালে দালি কেইটা ধুই ৰাখিছো। গেছৰ ওপৰত সদায় ধৰণে কেৰাহীখন পাতি তেল গৰম হ'বলৈ দি পিয়াজ, শুকান জলকীয়া, পাঁচফোৰণ অকণমান লগত হালধি দি ভাজি লৈছো। ভাজি হোৱাৰ পাছত এতিয়া সজনা পাতখিনি ভাজিবলৈ তাত দি দিছো। সজনা পাতখিনি ভাল ধৰণে ভাজি ল'ম, অকণমান টাইম ঢাকি ৰাখিম। যেতিয়া অকণমান টাইম ঢাকি ৰাখিছো তাত এতিয়া কাটি ৰখা বিলাহীটো দিছো। বিলাহীটো দিও অকণমান লৰাই পেলানি ঢাকি ৰাখিম। তাৰ পাছত ইয়াত দিছো আলু আৰু দাইলখিনি দিও অকণমান টাইম লৰাই ল'ম, ভাল ধৰণে লৰাই পেলানি আকৌ ঢাকি ৰাখিম। আপোনালোকে বাৰু এনেকৈয়ে দাইল বনাই খাইছেনে জনাবচোন। যদি নাই খোৱা এবাৰ বনাই খাব, বহুত সোৱাদযুক্ত হয় আৰু লগতে সজনা পাত স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয়, হয়তো সকলোৱে জানেই। সজনাৰ লগতে পাতো বহুত উপযোগী হয় আমাৰ স্বাস্থ্যৰ বাবে। নিমখো দি ললো, নিজৰ সোৱাদ অনুসৰি আপোনালোকে নিমখ আৰু হালধি দিব। মই হালধি যিহেতু তেলতে দিলো সেইবাবে নিমখ এতিয়াহে দিছো। আৰু লগতে পানী দি লৈছো, পানী দি এতিয়া উতলিবলৈ ৰাখি দিম। আপোনালোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাবচোন, বহুত সোৱাদযুক্ত হয় আৰু স্বাস্থ্যৰ কাৰণে যিহেতু উপযোগী। আৰু এতিয়া এয়া উতলি আছে, দেখিছেনে, হবৰে হ'ল। আৰু এতিয়া বাঢ়ি লৈছো পৰিবেশন কৰিবৰ বাবে। ভাত লৈছো, দাইল লৈছো, ডিম লৈছো আৰু লগতে পাপৰ এখন ভাজি লৈছো। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক কমেন্ট কৰিব। আজিলৈ আহিছো।